ছাত্ৰ-ছাত্ৰীসকল, পুনৰ মই তোমালোকক এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক যে সিদিনাখনে সময় গল্পটো আধৰুৱা হৈ আছিল নীলমণি ফুকনদেৱৰ, আজি মই সেই আধৰুৱাখিনি আকৌ বুজাব ওলাইছোঁ। আশা কৰিছোঁ যাতে আটাইয়ে মনোযোগেৰে শুনা, আকৌ কিবা মানে বুজিবলগীয়া থাকিলে মোক আকৌ এই চেনেলটোৰ যোগে মোক সুধি দিবা। এতিয়া মই সিদিনাখনে বুজাইছিলোঁ যে মানে সময়ত কেনেকৈ যে প্ৰকৃতিৰ গতিবিধি লক্ষ্য কৰি সময়ক আমি তুলনা কৰিব পাৰোঁ বুলি কৈছিলোঁ। তাৰ পিছৰ পৰা বুজাব ওলাইছোঁ যে জীৱ জন্তুৰ আচৰণটো সময় নিৰূপণ কৰিব পাৰি। কেঁকুৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে দূৰ তোৰালে, একো একোটা ঋতুৰ গম পোৱা যায়। গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। শিয়ালে হোৱা দি প্ৰতি পহৰৰ বাতৰি দিয়ে। ফেচুৱে জালি দি টঙিত পৰাই ৰোণ দি জনাই পোহৰ হ'বলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে পুৱা ধাৰি পাতি এৰিবৰ উপক্ৰম কৰে। জীৱ জন্তুৰ আচৰণৰ পৰাও আমি মানে সময় নিৰূপণ কৰিব পাৰোঁ। গতিকে যেতিয়া কেঁকুৰা গাঁতত সোমাই, শামুকে পথাৰত দেখা দিয়ে, বালিমাহী চৰাই ওলাই, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে দূৰ তোৰালে, একো একোটা ঋতুৰ আমাৰ সম্ভেদ দিয়ে। গতিকে আমাৰ 12 মাহত 6টা ঋতু আছে, 2 মাহ হয় একোটা একোটা ঋতু। প্ৰত্যেক মাহতে আমাৰ কিবা কিবি নহয় এনেকুৱা আমাৰ উমান দিয়ে সময়ে। গতিকে আমি এতিয়া ভাবিছোঁ যে গৰু যেতিয়া মানুহ এৰাল দিয়ে, পথাৰত দিয়ে, গৰুৱে গম পায় যে এৰাল দিয়া মানুহে ৰাতিপুৱা এৰাল দিয়ে পথাৰত, আকৌ গধূলিৰ লগে লগে সিহঁতে ঘৰলৈ আহে, তেতিয়া গধূলিৰ হোৱাৰ উমান দিয়ে। এনেকুৱাকৈ তেওঁলোকে শিয়ালে হোৱা দি প্ৰতি পহৰৰ বাতৰি দিয়ে। ফেচুৱে জালি দি টঙিত পৰাই ৰোণ দি জনাই পোহৰ হ'বলৈ আৰু বেছি সময় নাই। আৰু ৰাতিপুৱাৰ ৰাতিপুৱাৰ সময়ত কুকুৰাই ডাক দি দিলে মানুহে গম পায় যে পোহৰ হৈছে, এতিয়া আৰু ধাৰি পাতি এৰি মানুহে উঠিবৰ কাৰণে উপক্ৰম কৰে। আদিতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একো একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। এঠাইলৈ যাবলৈ কিমান সময় লাগিব সেই কথা ৰিংটোৱে তামোলখন খাই শেষ কৰা কথাটো একেটা উশাহে নিৰ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল ছুটি হয় তাক চাই সময় ঠিক কৰিছিল। উদ্ভাৱিকা শক্তিৰ ফলত মানুহে লাহে লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ধৰে। গ্ৰহ নক্ষত্ৰৰ গতিৰ লগত সামঞ্জস্য ৰাখি সময়ৰ সম্বন্ধ স্থিৰ কৰি লয়। চন্দ্ৰ সূৰ্যৰ গতি চাই দিন মাহ গণনা কৰিবলৈ ধৰে। এইদৰে সময়ৰ ক্ষুদ্ৰতম অংশ নিমিষ মুহূৰ্তকো ধৰি ৰাখিব পৰা হ'ল। বিজ্ঞানৰ বলত ক্ৰমে সময় নিৰূপক যন্ত্ৰপাতি উলিয়াই এই ভাগবিলাক কৰায়ত্ব কৰি মানুহে যাৱতীয় কাম সম্পাদন কৰি আহিছে। মানে বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময়ৰ ক্ষুদ্ৰতম অংশবিলাককো স্থিৰ কৰিব পাৰিছে। যদিও সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম। কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। এলেহুৱা দিনটো নাযায় নোপোৱাই, কিন্তু কৰ্মী লোকৰ মানত দিনটো চকুৰ পৰছতে গ'ল যেন লাগে। এইকাৰণে বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ 1 কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছে, সেই কথা মানুহৰ কল্পনাৰো অতীত। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। মানুহৰ 1 কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থও একেই। আগৰ মানুহবিলাকে মানে সময়বিলাক ধৰি ৰাখিবৰ কাৰণে গ্ৰহ নক্ষত্ৰৰ যোগেদি ধৰি ৰাখি চন্দ্ৰ সূৰ্যৰ গতি চাই মাহ গণনা কৰি তেওঁলোকে সময় গণনা কৰিছিল। এঠাইলৈ গ'লে কিমান সময় লাগিব, তামোল এখন খাই লয়, তামোল এখন খালে যিমান সময় সেইখিনি সময় লাগে বুলি কৈছিল। এনেকুৱাকৈ মানুহে মানে দিন ৰাতি ঘণ্টা মিনিট ছেকেণ্ড এইবিলাক সময় তেওঁলোকে কামৰ জৰিয়তে তেওঁলোকে ওলাই লৈছিল। ঠিক সেইদৰে মানুহৰ 1 ৰাতি 1 দিন মানে কৈছে মানে 1000 দিনত ব্ৰহ্মাৰ 1 দিন আৰু ৰাতি। আমাতকৈ তেওঁ তাৰমানে আৰু সৃষ্টিকৰ্তা আৰু বেছি ভাগ্যৱান। তেওঁলোকে ইমান কৰ্মী যে তেওঁলোকে আমাৰ 1000 দিনৰ সমান তেওঁলোকে এদিন বা দিন ৰাতিতে তেওঁলোকে সম্পন্ন কৰিব পাৰে। এতিয়া কামৰ মাজেদি আমি সময় উদ্ভাৱন শক্তি আমি ওলাব পাৰোঁ। সময়ৰ সদব্যৱহাৰ কৰা কথাৰ ওপৰত তাৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি। কৰিবলগীয়া কামখিনি শৃংখলা লগাই কৰি উলিয়ালেই সময়ৰ সদব্যৱহাৰ কৰা হ'ল বুলি ক'ব পাৰি।
শৃংখলা লগা ৰেলগাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবে কেৰ্কেটুৱাই গছে গছে বগাই ফুৰাৰ দৰে মানুহে ইখন ট্ৰেইন এৰি সিখন ট্ৰেইনত উঠি দেশ বিদেশ বৰ ঘৰ মাৰল ঘৰ যেন কৰি ফুৰিব পাৰিছে। ঘৰখন চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতে শৃংখলাৰ মাজেদি সময়ৰ সদব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰে বাঁহতল হৈ উঠে, ৰাজ্য গুচি অৰাজকতাত পৰিণত হয়। তাৰপিছত কৈছে যে সময়ৰ সদব্যৱহাৰৰ কথা কৈছে। সময়ৰ আমি যিখিনি সময় পাওঁ সেইখিনি আমি সদব্যৱহাৰ কৰি সেইটো অনাহকতে আমি সময় অতিবাহিত কৰিব নালাগে। সময় বৰ অমূল্য সম্পদ, এবাৰ পাৰ হৈ গ'লে তাক আমি ধৰি ৰাখিব নোৱাৰোঁ। গতিকে শৃংখলা লগাৰ কথা কৈছে যে আমি আজিকালি ৰেলগাড়ীৰ কথা কৈছে। মানুহে বৰঘৰ আৰু এটা ঘৰৰ পৰা এটা ঘৰলৈ যাবলৈ যিমান সময় লাগে, এতিয়া মানুহে ট্ৰেইনত এখন ট্ৰেইনৰ পৰা নামি আনখন ট্ৰেইনত উঠিবৰ কাৰণে তেনেকুৱা সময় লাগে। গতিকে মানুহ ইমান বেছি মানে সচেতন হ'ব লাগিব যে কোনখন ট্ৰেইন আহি কোনখন ট্ৰেইনত উঠিম সেইখিনি তেওঁলোকে যদি সজাগতা অৱলম্বন নকৰে তেতিয়া ট্ৰেইনখন গুচি গৈ যাব, তেওঁৰ সময়খিনি এনেই অপযশ যাব। সেইকাৰণে কৈছে যে সময় আমি সদায় সদব্যৱহাৰ কৰিব শিকিব লাগে। কোনো কামত আমি সময় কামত নোহোৱাকৈ আমি এনেই অনাহকতে সময় আমি অতিবাহিত কৰিব নালাগে। কাৰণ তেতিয়া আৰু ঘৰ গুচি বাঁহতল হ'ব বুলি কৈছে। আৰু যেতিয়া আমাৰ ৰাজ্য গুচি অৰাজকতাৰ সৃষ্টি হ'ব যদি আমি কাম বন নকৰি এনেই আমি শুই বহি কটাওঁ। গতিকে সেই বুলি ভাবি আমি কামক আমি সদব্যৱহাৰত লগাব লাগিব, তেতিয়া আমাৰ সকলোখিনি কাম শৃংখলাবদ্ধভাৱে শেষ হ'ব। সময় টিকনি হেনো আগফালে, কাজেই সময়তকৈ দুখোজ সদায় আগবাঢ়ি যাব নোৱাৰিলে সময় পাখি লগা কাৰৰ দৰে উৰা মাৰিব খুজিলে পাছফালৰ পৰা সেই টিকনিত ধৰি ৰখা টান হয়। এই কাৰণেই জ্ঞানী আৰু কৰ্মী লোকে নিৰ্ধাৰিত সময় ২-৪ মিনিট আগে হ'লেও প্ৰস্তুত থাকে। চকুৰ আগতে ৰেলখন এৰিলে বুলি আধা মিনিট সময় বেলি কৰি দিনটো ষ্টেচনত ৰৈ থাকিবলগীয়া হোৱা ঘটনাও নঘটা নহয়। নিৰ্ধাৰিত সময়ত উপস্থিত হ'ব নোৱাৰাত অৰ্থহীন মনস্তাপ হোৱা দৃষ্টান্তও পোৱা যায়। পাছৰ পৰা বল দিয়া সেনা গৈ পোৱা ৫ মিনিট পলম হোৱা বাবে দিগ্বিজয়ী নেপোলিয়নে বাৰ্টালো যুদ্ধত ঘাটিল বুলি কোৱা আছে। যুদ্ধ বিগ্ৰহত সময়ৰ মূল্য দিহে জয়ী হ'ব পাৰি। এই কথা ভালদৰে হৃদয়গম কৰি লাচিতে মোমায়েকৰ মূৰটো কাটিও কাৰ্যসিদ্ধি কৰিছিল। সেই কথা বুজিছিল বাবে লাচিত আজি মহাবীৰ। কাৰ্যক্ষেত্ৰত তাৰমানে আমি সময়তকৈ অলপ আগবাঢ়িব লাগিব। এতিয়া আমাৰ দুখন যুদ্ধৰ কথা কৈছে। সময়ৰ যুদ্ধ আমি নোহোৱাৰ কাৰণে বাৰ্টালো যুদ্ধত হাৰিল বুলি কৈছে। আৰু যুদ্ধ বিগ্ৰহত আমাৰ লাচিত বৰফুকনৰ কথা ইয়াতে টানিছে। লাচিত বৰফুকনে দেশৰ কাৰণে যুদ্ধৰ কাৰণে নিজৰ মোমায়েকৰ মূৰো কাটিছিল সময়ত, মানে গড় বান্ধা নোহোৱাৰ কাৰণে। গতিকে সময়ৰ কাম সময়ত নহ'লে আমাৰ বিজুতি ঘটে। সময়ৰ মূল্য ধন বোলা কথাষাৰ সঁচা। একেজন ধনকুবেৰে ১ মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে। এজন মানুহে হয়তো গোটেই জীৱনতো একেলগে ১,০০০ টকা চকুৰে নেদেখে। ঘোঁৰা চেকুৰত ১ মুহূৰ্তৰ আগতে অহা ঘোঁৰাৰ গিৰিহঁতে লক্ষ লক্ষ টকা পোৱা দৃষ্টান্ত আছে। ঘণ্টাত ২০ মাইল যোৱা লৰি মটৰ এখনৰ উপাৰ্জন ঘণ্টাত ২ মাইল যোৱা গৰু গাড়ীখনৰ সমান হ'ব নোৱাৰে। ঘনাই মাকুটো মাৰিব পৰা শিপিনীয়ে দিনটোত ওলোৱা ২খন গামোচাৰ মূল্য ৩ বাৰ টোঁৱাই মাকো মাৰি দিনটোত ওলোৱা এখন গামোচাৰ মূল্যতকৈ নিশ্চয় বেছি। পৰীক্ষাত প্ৰশ্ন কাকত পিটিকি থাকি সময় নষ্ট কৰা পৰীক্ষাৰ্থীতকৈ তলৰ মূৰ কৰিবলৈ সময় নোপোৱা পৰীক্ষাৰ্থীৰ নম্বৰ বেছি পাব। ইয়াত ক'ব বিচাৰে যে সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। মানুহে মানে ধনকুবেৰে ১ মিনিটতে বহুত টকা উপাৰ্জন কৰিব পাৰে। কিছুমান মানে কাম আছে, কাম অনুযায়ী আমি এদিনতে বহুত টকা উপাৰ্জন কৰিব, কাম অনুযায়ী আমি বহু বছৰ কাম কৰিও আমি কম টকা উপাৰ্জন কৰিব পাৰোঁ। সেইটো কামৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আমাক কৈছে যে আমি সকলোৱে এতিয়া ধৰা তোমালোকে ছাত্ৰ ছাত্ৰী, তোমালোকে যদি নপঢ়া অধ্যয়ন নকৰা পৰীক্ষাৰ ভিতৰত ৩ ঘণ্টা সময় তোমালোকে কলম কামুৰিতে গুচি যাব, কেতিয়া গুচি যাব গমেই নাপাবা। কিন্তু যিয়ে অধ্যয়ন কৰিব, যিয়ে পঢ়া শুনা ৰেগুলাৰ কৰিব, তেওঁলোকৰ কাৰণে ৩ ঘণ্টা সময় যেন একোৱেই নহয়। তেওঁলোকে গোটেই প্ৰশ্ন কাকতখন লিখি ধুনীয়াকৈ তেওঁলোকে নম্বৰ পাই পাছ কৰি গুচি যাব। গতিকে সময় এনেকুৱা বস্তু, সময়ক আমি সেই সময়খিনি, সেই ৩ ঘণ্টা পৰীক্ষাৰ অমূল্য সময়, সেইখিনি সময় আমি এনেই নবহি আমি লিখাৰ মাজেদি আমি কৰিলে আমাৰ জীৱনবিলাক আমাৰ সাৰ্থক হ'ব বুলি কৈছে। সময়ৰ শৰ মাৰিব নাজানিলে সৰ্পৰ মঙহ খাবলৈ আশা কৰা মিছা। সেই শৰে শহা তাকো মাৰিব নোৱাৰে। ভোক চৰি যোৱাৰ পিছত মাছে মঙহে এগাল খালেও পিত্তৰ বাহ গুচোৱা টান। বতৰ চাই কঠীয়া নেপেলালে জেঠৰ বৰশৰত সিঁচিলে গুণ নধৰে। চোৰে সিন্ধি দি বৰপেৰাটো উলিয়াই নিয়াৰ পাছত
সিন্ধিৰ মুখত চুৰ দি ধৰিবলৈ সাপ দি থাকিলেও বয় বস্তু উলিয়াই লৈ পথাৰৰ মূৰত পেলাই থৈ যোৱা সুদা পেৰাটোকে পোৱাৰ আশা নাথাকে। ৰোগে দেখা দিওঁতে দোপালী ঔষধৰ ব্যৱস্থা নকৰিলে ৰোগীক তুলসীৰ গুৰিলৈ উলিয়াই ধনন্তৰী মাতিলেও কাম নিদিয়ে। কৰ্মী লোকৰ সময়ৰ ভাগবিলাক দেখিলে আচৰিত হ'ব লাগে। মহাত্মা গান্ধীৰ 24 ঘণ্টাৰ কাৰ্যতালিকা চালে এই কথাৰ গম ধৰিব পাৰি। পৰুৱাৰ দলে লানি নিচিঙা কামেও তেওঁক জুমুৰি দি ধৰিব নোৱাৰে। এওঁলোকৰ মানত সময়ৰ সুৰুঙা বোলা ঠাইডোখৰ নাই। সুৰুঙা থাকিলেও সি ভঙা বেৰত জলঙা নহয়, বাঁহীৰ ফুটাকেইটাহে। বাঁহীত মুখ দিয়া মাত্ৰে আঙুলিবিলাক তাত নাচি উঠি সপ্তসুৰৰ ঢৌ তুলি দিয়ে। বিশ্ৰাম লোৱা কথাটো তেওঁলোকৰ মনত বিশেষ ৰকমৰ শ্ৰমহে, তাৰ পৰা বিৰতি নহয়। তেওঁলোকৰ কৰ্মৰ পৰা অব্যাহতি নোলোৱা সাধাৰণ দুদিনীয়া জীৱন যাপন কৰিও অনন্ত সময়ক কৰ্মগ্ৰন্থিৰে বান্ধি অনন্ত কাললৈ অমৰধাম লাভ কৰে। সময়ৰ যুগ কামতে ভৰি কেইডালত নহয়। এতিয়া সময়ৰ শৰ মাৰিব জানিলে ক'লেতো শৰ পহুৰ মাঙৰ খাব নোৱাৰি। সময়ৰ কাম সময়ত কৰিলে সকলো সাৰ্থক হ'ব, সকলো তোমালোকে ছাকচেছফুল হ'ব পাৰিবা। তোমালোকে ছাত্ৰ ছাত্ৰীখনে উপযুক্ত কাৰণে এইটো প্ৰবন্ধ দিছে। তোমালোকে এই নিয়মবিলাক মানি চলিলে তোমালোকে নিশ্চয় তোমালোকৰ জীৱন সাৰ্থক হ'ব বুলি মই ভাবিছোঁ। এতিয়া মোৰ প্ৰবন্ধটো শেষ হ'ল। তোমালোকে প্ৰশ্নবিলাক লিখি মোৰ নাম্বাৰত পঠাই দিবা, মই তোমালোকক চাই দিম। আজিলৈ সমাপ্ত কৰিছোঁ।